পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। এয়া আজি বেঙেনাৰ অন্য এটা বেলেগ ধৰণৰ ৰেচিপি বনাবলৈ গৈছোঁ, গতিকে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। এয়া পিঁয়াজ, নহৰু, জলকীয়া এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এইফালে বেঙেনাখিনি কাটি এনেকৈ তিয়াই থৈছোঁ যাতে খাৰখিনি গুচি যায়। আৰু ইয়াত এতিয়া বৰ্তমান দি দিম হালধি গুড়ি, আৰু বেছি পৰিমাণে নিদিওঁ, সোৱাদ অনুযায়ী নিমখ, এইখিনি ভালদৰে এতিয়া লৰাই ল'ম। এতিয়া ভালদৰে ভাত খাই গ'লে তেতিয়া দি দিম পানী। এইখিনি উতলি আছে, ইয়াত এতিয়া দি দিম কাটি থোৱা বেঙেনাখিনি। এনেকৈ ঘৰতে বনাই আনি দিবা, ইমান মোৰ ঘৰত আহি বনাবাহি। সিজালৈ ঢাকি দিম। বেঙেনা ভৰ্তা গাইছ আমাৰ খানা হৈ গ'ল।